নমস্কাৰ, মই অভিযন্তা দেৱজিৎ ভূঞা। যোৱা 22 ফেব্ৰুৱাৰী তাৰিখে বিশ্ব অভিলেখ গঢ়াৰ প্ৰয়াসেৰে গুৱাহাটী জিলা পুথিভঁৰালত একেলগে মই লিখা 24খন কবিতা পুথি উন্মোচন কৰা হৈছিল। সেই কবিতা পুথিৰে এখন কবিতা পুথিৰ নাম আছিল জীৱনৰ অংক। এই জীৱনৰ অংক কবিতা পুথিখনৰ পৰা মই কেইটামান কবিতা আপোনালোকলৈ আগবঢ়াইছোঁ। প্ৰথমটো কবিতাৰ শিৰোনামেই হ'ল জীৱনৰ অংক। তেল সনা বাঁহত বান্দৰ উঠা অংক সহজে কৰিলোঁ, চৌবাচ্চাত পানী ওলোৱা সোমোৱাও বুজিলোঁ। পৰীক্ষাত জমা খৰচ শুদ্ধকৈ সদায় মিলালোঁ, জীৱনৰ হিচাপ কিয় বা অলপো মিলাব নোৱাৰিলোঁ। আই বোপাই ভাই ভনী পুত্ৰ কন্যা পৰিবাৰ বন্ধু, মামা মামী খুৰা খুৰী পেহা পেহী সম্বন্ধৰ সিন্ধু, অংক মিলাবলৈ গৈ বাৰে বাৰে হওঁ দশমিক বিন্দু। জীৱনৰ অংকবোৰ মিলাবলৈ অতিকে জটিল, সকলোৱে খেলে অৰ্থনীতি ৰাজনীতি কুটিল। ধনৰ অংক কেনেবাকৈ যদিও মিলাব পৰা যায়, মনৰ অংকবোৰে আহি জীৱনত খেলি মেলি লগায়। চাৰ্কাছৰ ৰছীৰ ওপৰত খোজ কঢ়া বহু সহজে কৰিব পাৰি, জীৱনৰ অংক কবৰলৈ নগলে মিলাব নোৱাৰি। ধন্যবাদ। দ্বিতীয়টো কবিতা হ'ল ৰুষ্ট প্ৰকৃতি। আমি যে মানুহ আছে আবেগ অনুভূতি, জীৱনত সেয়ে পদে পদে খাওঁ উজুতি। আমাক লাগে অন্তহীন বৈভৱ বিভূতি, লোভ মোহত মনত অনবৰত খজুৱতি। কুলাৰটো এৰি বোকালৈ মেলো হাত, পূৰ্ণিমাৰ নিশা জোনাক নিশাও নেদেখো বাট। পোন বাট এৰি বক্ৰ পথেদি আগুৱাওঁ, অমৃত খাবলৈ এৰি ক্ষতিকৰ বৰবিষ খাওঁ। অথিৰ জীৱন যৌৱন বুলি বাৰে বাৰে কওঁ, পাঁচ মুহূৰ্ততে সকলো পাহৰি কক-বকাওঁ। জীৱশ্ৰেষ্ঠ মানুহ আমি নহওঁ কাহানিও সন্তুষ্ট, নিজৰ স্বাৰ্থত জলবায়ু পৰিৱেশ কৰিলোঁ নষ্ট। সেয়েহে আমাৰ কামত প্ৰকৃতি আজি ৰুষ্ট। তৃতীয়টো কবিতা হ'ল জন্ম। জন্ম আমাৰ প্ৰাকৃতিক বিড়ম্বনা, কাৰোবাৰ বৈধ অবৈধ সম্ভোগৰ ফল। সেয়ে হয়তো জন্মিয়েই কান্দো আমি, জন্ম মৃত্যু বিবাহ হেনো ঈশ্বৰৰ হাতত। তথাপি বহু জন্ম ৰৈ যায় কণ্ডমৰ গাঁতত। বহু জন্ম শেষ হয় গাইনকলজিষ্টৰ কোঠাত। জন্মৰ হেঁচাত পৃথিৱী এতিয়া থৰক বৰক, নিজৰ বিড়ম্বনাত ধৰিত্ৰী নিজেই পিঞ্জৰাবদ্ধ। জন্ম কেৱল মানুহ মানুহ আৰু কেৱল মানুহ, জন বিস্ফোৰণত জীৱ জগতত হাহাকাৰ। প্ৰকৃতিৰ নিজৰে নাইকিয়া হ'ল পাৰাপাৰ, ধ্বংস বায়ুমণ্ডল সাগৰ নদ নদী পৰ্বত পাহাৰ। জন্ম নিয়ন্ত্ৰণ কৰি দিওঁ আহা ঈশ্বৰক উপহাৰ। পৰৱৰ্তী কবিতাটো হ'ল কাইলৈ আহে বা নাহে। সময় আৰু জোৱাৰে কাৰোলৈ নকৰে অপেক্ষা, তথাপি সময়ক আমি কৰোঁ সদায় উপেক্ষা। ভালৰ দিনৰ আশাত বুন্দা পৰ দিওঁ, ভৱিষ্যতৰ বুকুত ভাল দিন আছে বুলি জীওঁ। আজিতকৈ ভাল দিন কাহানিও নাই, আজিয়েই জীৱনটো উপভোগ কৰা ভাই। কাইলৈ আহিব নে নাহে কোনেও নাজানে, ভূঁইকঁপ চুনামি মৃত্যুৰ কথা কোনে বাৰু জানে। আজিয়েই ভাল দিন এতিয়াই ভাল সময়, বেলি মাৰ গলেই ভাল দিন হ'ব সময়ত লয়। ভাল পোৱাজনক মিচিকিয়াই ভাল পাওঁ বুলি কোৱা, বেয়া পাই থকা জনক দুষ্কৃত বুলি মুখৰ হাঁহি চোৱা। কোনে জানে জীৱনত কাইলৈ আহে বা নাহে, আজিয়েই বন্ধুৰ লগত এসাঁজ খোৱা হাঁহে মাহে। পৰৱৰ্তী কবিতাটো হ'ল ৰঞ্জন গগৈ, ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ
অসম সন্তান ৰঞ্জন গগৈৰ ওপৰত। ৰঞ্জন গগৈ। ৰঞ্জন ৰশ্মিৰ দৰে তীক্ষ্ণ তেওঁৰ দৃষ্টি, ডাঙৰ দীঘল হ'ল জানি বুজি দেশৰ কৃষ্টি। ন্যায় বিচাৰৰ পথত কৰক নতুন সৃষ্টি, ন্যায়পালিকাত শেষ হওক তাৰিখৰ বৃষ্টি, দুখীয়া জনগণক আইনে দিয়ক ভাল পুষ্টি। বাহুবলী ধনিক শ্ৰেণী চৰকাৰক নকৰক তুষ্টি। প্ৰথম অসমীয়া মুখ্য ন্যায়াধীশ গগৈ ডাঙৰীয়া, ৰাম বিজয় নাটত তেওঁ হওক ৰামৰ ভাৱৰীয়া। যদিও তেওঁৰ হাতত সময় অতি তাকৰীয়া, এবছৰতে শংকৰৰ দৰে ৰচক গুণমালা খৰতকীয়া। পৰৱৰ্তী কবিতাটোৰ শিৰোনাম হ'ল ঈশ্বৰৰ কেবিনেট। পদাৰ্থ, শক্তি আৰু সময় তিনিওৰ মাজতে ব্ৰহ্মাণ্ডৰ বিস্ময়। পদাৰ্থৰ আছে অতীত, বৰ্তমান, ভৱিষ্যত, সময়ে কিন্তু লয় স্থিৰ গতিত সদায় বাট। শক্তিৰ কিন্তু কাহানিও নহয় লয়, কেৱল মাথো পৰিৱৰ্তন হয়। মহাবিশ্ব হ'ল পদাৰ্থ, শক্তি, সময়ৰ খেলা, আমি সকলো মাথো কাঠপুতলা। ইয়াৰ লগতে আছে মধ্যাকৰ্ষণ, নাপাহৰিবা পাছে মহাশক্তিমান মহাকৰ্ষণ। পদাৰ্থ, শক্তি, সময়, মধ্যাকৰ্ষণ, মহাকৰ্ষণ, এই পাঁচটা বিভাগ মাত্ৰ ঈশ্বৰৰ লগত, বাকী সকলো ট্ৰাম্প, পুটিন, জিনপিং, মোদীৰ হাতত। ধন্যবাদ।